কৃষ্ণ খৈৰুবাৰী সমষ্টিৰ অন্তৰ্গত ভূঞাঘাট ভিচিডিচিৰ এই নিজ ভূঞাঘাট গাঁৱত আমাৰ বিটিআৰ চৰকাৰৰ সংস্কৃতি বিভাগৰ পৰা ইয়াত মঞ্চ এটা দিছিলোঁ। এই মঞ্চখন সম্পন্ন হোৱাৰ বাবে মই উদ্বোধন কৰিবলৈ আহিছোঁ আৰু আহি যথেষ্ট আনন্দিত হৈছোঁ, কাৰণ গাঁৱৰ বিভিন্ন কাৰ্যসূচীবিলাক হৈ থাকে, ফাংচন মিটিং চিটিং কিবাকিনি হৈ থাকে আৰু এনেকুৱা স্থায়ী মঞ্চত আমাৰ খুবেই দৰকাৰী আৰু সেইটো ইয়াত দিয়াৰ হ'ল আৰু সেইটো দিয়াৰ বাবে ৰাইজে যথেষ্ট আনন্দ হৈছে আৰু দেখিছোঁ এই খৈৰুবাৰী সমষ্টি উন্নয়ন কৰিবলগীয়া বহুত কাম আছে, যি কামবিলাক অনাগত দিনত কৰিবৰ কাৰণে আমি আলোচনা কৰি আছোঁ। বিটিআৰ নিৰ্বাচন আমাৰ নিকা আৰু ফ্ৰী এণ্ড ফেয়াৰ, কোনো হিংসা নোহোৱাকৈ পাৰ হ'ব লাগে, আমি সেইটোৱে কামনা কৰিছোঁ। বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া যি এটা লক্ষ্য স্থিৰ কৰি পেলাই যোৱা চাৰিটা বছৰত আমাৰ বিটিআৰত বসবাস কৰা 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিলে, সকলোকে সমান অধিকাৰ, সকলোকে সমান মৰ্যাদা দি পেলাই এই হিচাপে ৰাইজেও বুজি পাইছে আজি আৰু শান্তি যিহেতু স্থায়ীভাৱে স্থাপিত হ'বলৈ গ'ল, গতিকে শান্তিটো আমি স্থায়ীভাৱে বহাবৰ কাৰণে বা আনিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। নিৰ্বাচন আহিব যাব, কিন্তু আমি নিৰ্বাচনৰ নামত হিংসাত্মক ঘটনাবিলাক যাতে নহয়, সকলোৱে ৰাজনৈতিক দলবিলাকে সেইটো লক্ষ্য ৰাখে আৰু নিৰ্বাচনী প্ৰচাৰ সময়ছোৱাত যাতে কোনো জাতি জনগোষ্ঠী আঘাত হোৱা কিছুমান কথাবিলাক যাতে নকয়, সেইটো আমবাদ কৰিছোঁ। গাঁও পইচাৰ সমস্যাৰ কাৰণে আমি তেওঁৰ আশীৰ্বাদত আমি এই বহুমূলীয়া অনুষ্ঠানটো পালোঁ। এয়া ভৱিষ্যত দিনত আমাৰ ল'ৰা ছোৱালীবিলাকৰ সৎকামনা হ'ব বুলি। এতিয়া গাঁওখনৰ নাম কি? নিজ ভূঞাঘাট। গাঁও পইচা ছাৰ আমাৰ এইটো অনুষ্ঠানত 100 ঘৰে আছে, কিন্তু ইয়াতে দুভাগ আছে মানুহ যে, কিন্তু আমাৰ ইয়াত 42 ঘৰ গিৰি আছে আৰু 42 ঘৰে আমাৰ UPLত গোটেইখিনিয়ে মানে হ'ব, যোগাযোগ আছে, এইটো নিশ্চিতভাৱে হ'ব।